নিগনি আহিলি লগত জেঙু আহিছ জলাকাই আবে এতিয়াতো ৰাজনীতি পতা বলিছে সেইকাৰণে অলপ চেনাও মিলাই আছো হেৰ জেং বলিয়া তই ৰাজনীতি ঘপহকৈ খেলিব নোৱাৰ নহয় কিয় জলাকাই আজিকালি চোন চবে ৰাজনীতিতে নামিছে হয় কিন্তু একো লাভ নাই আৰু জেং বোপা তহঁতে যদি এজন ডাঙৰ অভিনেতা বা গায়ক হ নহয় ৰাজনীতিত যোৱাটো দূৰৰে কথা টিকট যে পাবি খাটাং তেনেহ'লে জলাকাই ফাইনেল নিগনি বল বল ৰাস্তাই ঘাটে যি পাও গাই যাওঁ বল আবে সিংগাৰটো চট গায়ক হ'ব যায় ঘৰে বল অজলাকাই ৰখা শ্ৰদ্ধাৰ ভাই বেহেন আবে ৰুতুগে ৰে বল আবে ৰুতুগে ৰে যা যা ৰাজনীতি কৰিবি নহয় ভালদৰে মাধমা খাবি যা আজি আকৌ নামঘৰলৈ যাব লাগিব নহয় সংক্ৰান্তি ঈশ্বৰৰ নাম ল'ব হ'ল আৰু কৃষ্ণ ঐ হাতী ফেঁচীৰ উৎপাত দিনক দিনে বাঢ়িয়ে গৈ আছে ঠিকে কৈছ কোনোবা এদিন ধৰি লৈ পাৰ মুচৰা দিম ঐ কোনতে মক্কেল হেৰি মোক কিবা মক্কেল লাগিছে তই মক্কেলতকৈও খাটিছা সেইটোহে বুজি নাপালো খাটিছা চুপ কথা শুন তাৰ ঐ ফেঁচা দিওঁৱে নেকি ইয়াক দিবি সৌজনী চা কোন আহি আছে চিন্তা কৰা নাই কেইগৰাকীয়ে মই হাতী বোলো আছা না হৰি ভকত আহকচোন বহক কিনো সকামত আহিলে এই সকাম মানে কি আৰু সেই কাইলৈ সংক্ৰান্তি নহয় জানো হয় আকৌ সেই তাকেই বোলো আমি যোৱা বছৰৰ দৰে এই বছৰ আমি ভাদ মাহৰ নাম পাক এই আমাৰ সত্ৰতে লওঁ বুলি ভাবিছো কথাটো ময়ো নভবা নহয় কিন্তু আমাৰ খেলনো কিমানজন মানুহ আছে সঁচাকৈ ইমান ভাল লাগিছিল যেতিয়া আমি সকলোবোৰ একেলগে আছিলো এই নামঘৰত নামভাগ লৈ কিবা পবিত্ৰ লাগিছিল কিন্তু এতিয়া হ'ব দিয়ক ভকত আমাৰ যেনেকুৱা অৱস্থা সেই তেওঁলোকৰো একেই অৱস্থা বাৰু কাম এটাকে কৰো দিয়ক আমাৰ গাঁৱৰ সেই গোবিন্দ ককাইদেউৰ ওচৰৰ পৰাই আহোঁগৈ নহ'লে হয় বলক পিছে আপোনাৰ এই হাতীক দেখা নাপালো যে নক'ব আৰু হৰি ভকত মোৰ ভাইটোৰ পৰা শান্তি নোহোৱা হৈছে ক'ত যে কিখন কৰি ফুৰে মই বোলো সি থকা হ'লে এই পাতখিনি তাকেই কাটিব দিলো হয় পিছে বাট জনা আপোনাক আৰু আপোনাৰ ভাইটিক একদম ধৰিব নোৱাৰি বুজিছে সেইবোৰ বহুত কথা হৰি ভকত পিছৰ দিনাখন কম দিয়ক বাৰু এতিয়া যাওঁ বলক
জোকোৱা নাই অ' অলপ ধেমালিহে কৰি আছোঁ অঁ ধেমালি বাৰু বাদ দে পিছে তোমাৰ নামটো কিনো নমস্কাৰ মোৰ নাম শ্ৰী কুতুকুমাৰ চুৰ নাম খুন্দা খুটু কুমাৰ চুৰ অ' চুৰ মানে কিনো সেইটোহে বুজি নাপালোঁ সেইবিলাক বুজি নাপাবা হে বহুত কাহিনী বাৰু তোমাৰ নামটো কিনো ক'বলৈ লাজেই লাগে কোৱা কোৱা কিহৰ ইমান লাজ ফেচিও ইমান লাজ নে শুনা মোৰ নাম ফেচি মানে কুটু ফেচি এই পাপ জনা সৌৱা তোমাৰ ভাইটি হাতী নহয়নে অঁ হয় হয় ভকত হে ব'লাচোন ব'লা সিহঁতকো এই নামঘৰলৈকে লৈ আহোঁ সেই আলোচনাখিনিকে ভালদৰে কৰিব পাৰিম কি যোৱা ব'লা 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 ঐ হাতী হাতী খৈটো তোৰ ককাৰে আহিছেচোন এই আহিল কি হ'ল অ' ককাই নহয় মোক বহুত মৰম কৰে হাতী তই ইয়াত কি কৰি আছ নহয় মানে ককাই দেউ হে নহয় মানে বাদ দিয়া সেই কাইলৈ সংক্ৰান্তি নহয় জানো ব'লা নামঘৰলৈ যাওঁ আলোচনা অলপ কৰিব ব'লা মই ওলাই আহিলোৱে ঐ হাতী পেচা বল নামঘৰত ফটা লেকচাৰ মাৰি থাকিব নালাগে তেনেহ'লে ময়ো নামঘৰত চুৰভাপকে কৰিম নেকি কি মই মানে কথা কৈছোঁ ককাই দেউ মই নামঘৰলৈ নাযাওঁৱে দিয়ক সেই অজলাটোক কেতিয়াবাই যোৱা দেখিলোঁ তাক দেখিলে মোৰ মাথাটো তিনিচকে মাৰে ঐ ফেচা মোৰ হৈ তয়ে যাবি দে বাৰু যাম দে এতিয়া কথা লেকচাৰ দি থাকিব নালাগে বল নামঘৰলৈ অঁ ব'লক নাই 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 আমি এইটো কথা কোনো পধ্যে মানি নলওঁ তুমি আমাৰ লগত থাকিবা আৰু আনৰ লগত খোৱা জুতি ল'বা এইটো আমি কোনো পধ্যে মানি নলওঁ এইটো সঁচা কিন্তু আপুনি মোৰ কথাটো বুজিবলৈ যত্ন কৰক গোবিন্দাই মই আপোনাক হাত জোৰ কৰি কৈছোঁ মই কাৰো ঘৰত কাৰো লগত খোৱা বোৱা কৰা নাই হ'লে তোমাৰ কথাবোৰ এনেই ওলাব নেকি মই এই সমাজৰ গুৰি ধৰোঁতা হিচাপে কৈছোঁ যেতিয়ালৈ তুমি বামুণ আনি মুণ্ডন কৰি শৰাই নিদিয়া তেতিয়ালৈ আমি তোমাৰ লগ এৰিলোঁ প্ৰভু ঈশ্বৰ মই আপোনাক হাত জোৰ কৰিছোঁ প্ৰয়োজন হ'লে মই থাপনাচুৰ শপত খাব পাৰিম প্ৰভু ঈশ্বৰ আপুনি মোক তেনেকুৱা নকৰিব প্ৰভু ঈশ্বৰ আৰু শুনা তোমাৰ লগত যিকেইজন গৈছিল সিহঁতকো কৈ দিবা আজিৰ পৰা তোমালোকৰ খেল বেলেগ আৰু আমাৰ খেল বেলেগ কথাই নাই কৃষ্ণ কৃষ্ণ অজলা তই কান্দিছ নে নাকান্দি কি কৰিব লোকৰ ঘৰত জুতি লৈ থাকিব আৰু এতিয়া তই মনে মনে থাক কেঁচা গোবিন্দ ককাইদেউ কথাটো কি হৈছে বাৰু মানে হৰি ভকত সেইদিনা মই অজলা আৰু ফেচি সেই যে ৰামাত্তা সত্ৰৰ গোসাঁই সেই গোসাঁই জীয়েকৰ তুলনি বিয়া খাবলৈ গৈছিলোঁ অঁ হৰিকা তাত যিহে ভজা মাংস গোন্ধ পালো ৰ'বই নোৱাৰি অঁ আৰু লগালগ আমি তিনিজন খোৱা বেঞ্চত বহি দিলোঁ কৃষ্ণ আৰু দবাই দিছোঁ বঢ়িয়া কথা
কথা বৰ বেয়া মই চোন তাকেই কৈ আছিলোঁ তুমি নুবুজিলা কাৰণেহে আৰু এতিয়া এই হৰি ভকত নকবা আৰু সেইবোৰ কথা কৈ এই পবিত্ৰ নামঘৰটো আৰু অপবিত্ৰ নকৰিবা বৰ বেয়া কথা হে সেই পিছতো এতিয়া আমি তোমালোকৰ লগ এৰিব লাগিব নে কি কোৱা হৰিকা কৰিম মানে আজিৰ পৰা আমাৰ খেলো বেলেগ আৰু সিহঁতৰ খেলো বেলেগ ঠিক কৈছে আমি তোমালোকৰ লগ এৰিলো নহ'ব চবে ভোট দিবই লাগিব নহ'লে বা মই চবকে জেং কৰি দিম ৰ'বা জেং তই কি চবতে জেং কৰি থাক আমি আৰু কাৰো কথাই নুশুনো মুঠতে আমাৰ খেল বেলেগেই কিন্তু এটা কথা হ'ল গোবিন্দাই এই আমি আগৰ দৰে একেলগে ভাদ মাহৰ নাম কীৰ্তনসমূহ ল'ব নোৱাৰিম আৰু শংকৰদেৱৰ তিথিও নক'ব আপোনালোকে শংকৰদেৱৰ তিথি পালন কৰা কথা নক'ব হ'ব বাৰু মই কাজিয়ামতি আছে কিন্তু আজি বহুত কথা কম যে নিগনি তহঁতে মনে মনে থাকচোন মই দুখ কৰিছিলোঁ বাবেহে পিছে এইটো কথাত শংকৰদেৱৰ তিথি পালন কৰা সকলে ইমান লাগি থাকিব নালাগে আবে ঐ ভকত প্ৰথমে শংকৰদেৱৰ কথা জানি লওক তাৰ পিছত কথা ক'ব তোমালোকে কোৱাচোন কি জানা শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজক একগোট কৰিছিল কিন্তু আপোনালোকে আমি জানো যে বাপজনৰ ভাইক হাতীয়ে কেতিয়াও অপহৰণ কৰে যেতিয়া হাতীয়ে আপোনালোকৰ লগত নামঘৰত নাম ল'ব আহিব তেতিয়া এই বাপজনে কোনোবা এটা তিথিত সদায় অহা নামঘৰটো এৰি গ'ল বাপজনাৰ লগতেও আপোনালোকৰ মনটো জানো শান্তি লাগিব গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিভাগ পালন কৰাৰ আগতে আপোনালোকে ভাবক যে সমাজখনক ভাগ কৰাটো কিমান গতিকে সকলো ভকতকে হাত জোৰ কৰি কৈছোঁ যে আমাৰ সমাজখনক একগোট হৈ থাকিবলৈ দিয়ক মিছাতে শংকৰদেৱৰ তিথি পালন কৰিলেই নহ'ব শংকৰদেৱে কৈ যোৱা ভাষা ধৰ্ম জাতি জনগোষ্ঠী সকলোকে একগোট কৰাই আমাৰ বৈষ্ণৱ ধৰ্ম পালন কৰি সমাজৰ খেল ভাগ নকৰাকৈ আমাৰ অসমীয়া জাতিটোক জীয়াই ৰখাত সহায় কৰক ভকতসকল